আইছি বাবা কুর 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 ওই বাবা মাক বিচাৰি দি আছো ইমান ধুনীয়া বাচ্চা দাড়ি চুলি পকি গৈছে বাচ্চা দি বিৰাট মৰম লগা বিয়াই পাতলি পাপা আচ্ছা বাবা তোমাৰ মায়ে ক'ত গেল মাৰ লগতে আঙুলি ধৰি আহিছো আহি থাকোঁতে এইখিনিতে দেখাত কাৰ নিচিনা দেখি আমাৰ কমিটিৰ যে মনো আছে মনৰ নিচিনা চেহেৰা স্কুটি এখনত মালাকে লৈ গুচি গৈছে ভগৱান মনো বুলি ক'ব নোৱাৰি এনেকুৱা দেখাত লাগিছে স্কুটিখনে এনেকুৱা মনো ভিন্দেও ৰাখিছে এনেকৈ ৰাখিছে মা পেটত ধৰিছে আৰু মোক মায়ে 2 লাখ মাৰি গুচি গৈছে মা কি মায়েকে আচ্ছা বাবা কান্দবা নালাগে মায়ে বোধক কিবা বিহু বুলি আহি কিবা ভাজা চাজা খাবা গৈছে আহিব মই যে কাক মা বুলি মাতি বাবু বাবু কি মা আহিব ৰ মা আহিব লাগিলে তোৰ নামটো জানিব লাগিব না আমি নামটো কি বাবু তোৰ মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা হা নৰেন শৰ্মা পাঠক কলিতা নৰেন এটা মানুহ 3টা উপাধি কেনেকে হ'লে ভাইটি মোৰ 3টা দেউতা আছিল এটা মাইকী 3টা মতা পাগলা হৈ গেল মোৰ মায়ে 3টাক বিয়া কৰাইছিল কচোন ক কেনেকে কেনেকে মানে পাঠক শৰ্মাক বিয়া কৰিছিল বাপৰে দাল দাৰ বেসু কো বাকি কো শৰ্মাক বিয়া কৰিছিল শৰ্মাক বিয়া কৰোঁতে শৰ্মা বহুত টকা পইচা আছিল কাইটা কৰি মায়ে চব লিখি লৈ পেলাই মানুহ অকণমান কিবা এইটো খাইছিল মায়ে সদায় আনি খুৱে মাৰি পেলাইছিল শৰ্মা মৰি গৈছে দেউতা তাৰপিছত মোৰ ভয়াই লাগে কান্দবে নাগে কথাটো কচোন তাৰপিছত কলিতাক বিয়া পাতিছিল কলিতাৰ আল্ট্ৰা বাছ কিবা আছিল সেইগিলাখানে কিবা কাইটা কৰি লিখি পেলাই মূৰত কোপ মাৰি পেলাইছি মূৰত কোপ মাৰি পেলাইছে ভাল বিধানে মায়েৰে চোৰ দেখিব ভাল নহয় নেকি নাই পাঠক বৰপেটাৰ আছিল পাঠক মাৰ লগত কিবা লিলিমাই কৰি থাকে আৰু টকা পইচা গিলাখান লোৱাৰ পিছত পাঠকক কৰ্টত ড্ৰাইভাৰ কৰি দিছে কৰ্টত ড্ৰাইভাৰ নহয় বাবা ডিভোৰ্চ কৰি দিছে তেতিয়া মই 3টা দেউতাৰ নামটো ধৰি ৰাখিছো উপায় নাই এইটো কি কৰিম বৰ ভাল কাম কৰিছে দে বাবু সেইকাৰণে নৰেন শৰ্মা পাঠক কলিতা এতিয়া বুজি পাইছো তোৰ নামটো বাবু এই মাৰ লগত যে আহি আছিলি তোৰ ভোক লাগছে নেকি নে কিবা খাবি কি খাবি শিখৰ এই নামমান বাচ্চাটো শিখৰ খা কৰছি এই বাবু সৰু শিখৰ নাখায় বাবু শিখৰ মানে মায়ে মোক সদায় শিখৰ আনিবা দে নি পেলাই এনেকৈ আনি পেলাই পেকেটটো ফালি পেলাই খাই পেলাই এনেকৈ উৰাই দিয়ে মই সেইকাৰণে মায়ে ভাল বস্তু খাই মই খাওঁ সেইকাৰণে মই সতে এতিয়া ভাতে নাখাওঁ শিখৰহে খাই থাকোঁ হয় নেকি সেইকাৰণে ৰাইজসকল সৰু বাচ্চাক বেয়া বস্তু আনিব দিবই নালাগে যিসকল মাক দেউতাকে সৰু বাচ্চাক শিখৰ তীখৰ আনিব দিয়ে সেইটো ডাঙৰ ভুল কথা হয়নে তাৰপিছত আচ্ছা স্কুলত যোৱা না স্কুলত যাওঁ পঢ়ি আছা কোন ক্লাছত চতুৰ্থ মানত 8 বছৰ হ'ল পঢ়ি আছো চতুৰ্থ মানত 8 বছৰ কিনো কয় মাষ্টৰে কৈছে তাক ডাঙৰ হ'লে বেলেগ মাল হ'ব ইয়াক এৰি দিবা নৰে ৰাখি থৈ দিছে সেইকে ৰাখি ধৰিছি তই তাৰমানে চব পঢ়িব জানা তই চব পঢ়িব জানো বানান জানা এই বাল্টি বানানটো কচোন একলাখানটো চব পাৰোঁ আৰু গণনা কৰাতে কৈছে আৰু ইয়াক কিন্তু ভালকৈ ৰাখিব গোপালৰ ঠগি এখন দিব ই ভালে থাকলি ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব ডাক্তৰ ইঞ্জিনিয়াৰ হ'লে মানুহ এনে পাগলা হ'ব বাল্টি বানানটো কচোন বাল্টি বানানটো ক বাল্টি বতাকাৰে বা উল্টি বাল্টি পেঞ্চিল বানানটো ক দেখো পেঞ্চিল বানানটো ইবা নৰে ৰই পেঞ্চিল পটেকাৰে পেন চঞ্চা চুল কৰে মুখ পেঞ্চিল বাপৰে বাবু কি সন্ধি ভাঙি বাক্য ৰচনা জানা না জানা মন্ত্ৰী বানানটো কৈছো সন্ধি ভাঙি বাক্য ৰচনা কৰি দি সেইগিলাটো মোৰ কাৰণে সৰু কথা কি কয় তোৰ ঠেট পৰীক্ষাৰ মাষ্টাৰ নেকি এই আমাৰ কবৰত নাই দে মাষ্টাৰ চাকৰিটো মোক যি সুধি আছে দিয়া আকৌ নাজান কি ইমান ডাঙৰ মানুহটো তোৰ পৰা জানি লৈছো আমি দেখো কি
আমি নাইছিলো তই জানা কচোন কি মন্ত্ৰী 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 অ মন্ত্ৰী অ যি মতা মানুহৰ মন তিৰোতা মানুহৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে বাপৰে ঐ বাপ। ঐ হ'ব পাৰে দে কি চাইছ ঐ কি কি চাইছা সেইটো আপুনি বাবাৰ স্কুলত লাইন মাৰি আছে মোৰ লগত তাৰ ৰাবি তই তোৰ লগত লাইন মাৰি আছি এই সৰু বাচ্চাটোৰ লগত থাকবা পাৰে দে আহিলে বুলি কয় মই মাৰি দিওঁ বেয়া পাওঁ মই কি নকয় বাক্য ৰচনা জানা না খাই পাত ফালতে বাক্য ৰচনা কৰচোন খাই পাত ফেলা অ খাই পাত ফেলা মানুহক কাহাৰ কাঁহীত ভাত দিব লাগে জিনকে ফালে ফালি থাকক বাহ কি আচ্ছা নকয় বিজ্ঞানৰ প্ৰশ্ন এটা সুধো নেকি কি হা গাছৰ পৰা আপেলটো তলত সৰি পৰে ওপৰত কিয় নাযায় ওপৰত যে খোৱা মানুহ নাথাকে তলতহে খোৱা মানুহ থাকে সেইকাৰণে তলক আহে সৰু বি পাৰব সেইটোৱে বিজ্ঞান পাৰব হা? হাঁহে পাৰে মুৰ্গী পাৰে ৰাইজকৰ খেল অলপ বেছিকে দিলি ইও ডাঙৰ ডাঙৰ ডিমা পাৰব পাৰব ৰ বাক্য ৰচনা আৰু এটা সুধো ৰ কি পানীত হাঁহ নচৰা পানী ধানচৰা অ পানীটো হাঁহ চৰে অ পানী ধানচৰা হ'লে মুৰ্গী বেলেগ ফুৰ ফুৰকে শুকুনা মাটিত ডিমা পাৰব কি মাথা মাৰিব লগা আছে কি নকয় ঐ এই বেলেগ তই মাল মাগুৰ আছাই ইংৰাজীৰ এটা প্ৰশ্ন সুধো নেকি কি হা কি ৰাৱণে অ সীতাক হৰণ কৰিছিল ৰাৱণে সীতা হৰণ কৰিছিল ইংৰাজীত ক'ব লাগিব অ। হৰণ না পুৰণ হৰণ 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 আৰু কৰ পৰা আহে হৰণহে কৰিছিল হৰণ কৰি দি তে সীতা ৱাজ ডিভাইডেড বাই ৰাৱণ হ'ব হা চিটা ৱাইজ দিবা তুমি ৰাব ন ইংলিছ বেলেগ ইংলিছ ঐ জানে সেইকাৰণে মাষ্টাৰ এৰি দিয়া নাই ইয়াক মাষ্টৰে পাগলা হৈছে মাষ্টৰ হয় নেকি বাবু কি এই আৰু এটা প্ৰশ্ন কৰো দে তোক কি 1 কেজি চুলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি 1 কেজি তুলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি অ 1 কেজি লোহাৰ ওজন বেছি এই এইটো কেনেকে হ'ব দুটা সমান সমান দেখো কি হ'ব 1 কেজি লোহাৰ ওজন তুলাৰ ওজন বেছি হ'লে যদি কিবা গিৰেকটো ঘৈণীয়েকক মাথাত মাৰি দিয়ে একদম মাথা নাফালে অ আৰু যদি 1 কেজি লোহাৰ দি মাথা ফালিব না ঐ কাৰ ওজন বেছি হ'ল হয় না লোহাই দি মাৰিলে মাথা পাতব হৈ লোহাৰ ওজন বেছি সেইকাৰণে লোহাৰ লোহাৰ ওজন ওজন বেছি বেছি হৈছে হ'ব আকৌ পাৰে নাজান নেকি তুমি মোকে যি সুধি থাকা পাগলাৰ নিচিনাই হ'ব পাৰে দে নাকানবি নাকানবি ঘৰত শুনি আছে তোমাৰ তুমি মোৰ দেউতা হ'বা এই এতিয়া হবে বিয়াই পাতা নাই এই বাবা তোমাৰ ঘৰত কোনি কোনি আছে আমাৰ ঘৰত পাপৰি বা আৰু মাজনী বা আছে পৰিবা আৰু মাজনী বা দুটা বইনী বাই আছে কি কৰি আছে এতে সিহঁতে লাইন মাৰি আছে আৰু পঢ়ি আছে লাইন মাৰি আছে পঢ়ি আছে কি লাইন মাৰি আছে পঢ়ি আছে তাই আমাৰ ঘৰত তাই হাতে পঢ়ে আৰু এতিয়া আমাৰ বিহু কমিটিৰে মোক ভিন্দু বুলি মাতবা দিছে বেমাৰটো আমাৰ কমিটি আমাৰ ঘৰত সদায় যে মোক 10 টকা দিয়ে কি কয় কি নাম ক'বা হাক দিছে নামটো কি হয় নামটো কি আমি নকওঁ দে কাকো ধনজিত অ ধনজি কমিটি আহ হা কমিটিত ধনজিতে পাপৰি বাচ্চাকে যাই থাকে যায় আৰু কেনে কেনে এনেকে দিয়ে আই ভেলু বুলি কয় আৰু তোমাক মই নিবা নোৱাৰিলে মৰি যাম এনেকে কয় হয় নেকি আৰু এই আৰু সৰু সৰুজনী সৰুটোৰ লগত সৰুটো বেলেগ এখন মোক কাপোৰত দিছি পিংকু ভিন্দু পিংকু পিংকু ভিন্দু? পিংকু তাতে বসছি জাগা ই মানুহ হৈ গেলে পিংকু পিংকু কি কৰে পিংকু ঘৰত যে মোক 10 টকা দিয়ে অ। কৈছে তুমি কোনোবা আহিলে চাবা মই পকৰি আনি খাওঁ কিবা খাওঁ আৰু বেৰাৰ পুতেৰি চাই থাকো বেৰাৰ ফুটাই দি কি চাও হে তুমি কি কৰি থাকে হা পিংকু ভিতৰত কৈছে বিয়া কৰিছে কৈছে আমাৰ ঘৰত নকবা দা এনেকে কৈছে অ। আৰু বাবু এনেকে কৈছে মোক এনেকে দে মই ভিন্দু বুলি মাতো কি কয় এতিয়া ৰেটটো বাৰু দিছে 50 টকাকে দিয়ে পইচা কাটে নেকি ই মাৰ্বেলাছ বস্তুৱে ঐ তই বেলেগ বস্তু আছা মই কাক মা বুলি মাতো মা আহিব ৰ মা আহিব বাবু বাবু মা আহিব আহিব, আমি অলপ গিন ৰুমত বহো যাওঁ কিবা খাবার ইচ্ছা গৈছে না কিবা খুৱাম যা তোক হয় না হ'ব কি যাওঁ কিবা খাম যাওঁ আমি নগলে যাবা কিন্তু নাকানবি নাকানবি বাবু নাকানবি মা আহিব বাবা আহিব মা আহিব মা বিস্ত্ৰী আছো মাকক দিয়ে কিবা কৰি বিস্ত্ৰী